তিনটা খুব ইম্পৰ্টেণ্ট মিছা কথা কৈ দিওঁ কাৰণ সেই তিনটা মিছা কথা অবিহনে আমি সৰু পৰাই প্ৰায় ডাঙৰে হ'ব নোৱাৰো মানে সৰুৰ পৰা এইকেইটা কথা শুনি আহো আৰু অলপমান বয়স হোৱাৰ পিছত মানে 20+ হোৱাৰ পিছত বুজি পোৱা যায় যে এইকেইটা মিছা কথা ফাৰ্ষ্ট মিছা কথা মানুহটোৰ মনটো ভাল হ'লি হ'ল আমি সৰু পৰাই কি শিকি আছো মানুহটোৰ মনটো ভাল হ'লি হ'ল থপৰালে চলিও কোনো কথা নাই থপৰাৰ কোনো মতলব নাই কিন্তু আজিৰ সমাজত বৰ্তমান থপৰা চাই কিনে জাজ কৰে কোন ভাল কোন বেয়া গতিকে এইটো ফাৰ্ষ্ট মিছা কথা সেকেন্ড মিছা কথা স্বভাৱ চৰিত্ৰ ভাল হ'লি হ'ল টকা পইচাৰ ইমান ইম্পৰ্টেন্স নাই টকা পইচাৰ ইমান মূল্য নাই কিন্তু আজিৰ সমাজত যদি টকা পইচা নাই তেতিয়াহ'লে নিজৰ সমাজখনতে স্থান নাপায় তো টকা পইচাৰ কিমান মূল্য এক্সাম্পল বহুত আছে ইমান নেদাও কিন্তু টকা পইচাৰ কিমান মূল্য চবেই জানে আৰু 3 নম্বৰ মিছা কথাটো হৈছে সত্যৰ সদায় জয় হয়তো আগতে হৈছিল সত্যৰ সদায় জয় কিন্তু আজিকালি যাৰ মাল আছে তাৰে জয়